নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ৰঙালাও গুটি মুখৰোচক হোৱাৰ উপৰিও আমাৰ স্বাস্থ্যৰ কাৰণে যে কিমান উপকাৰী নিশ্চয় আপোনালোকে সকলোৱে জানে। এই ৰঙালাও গুটিবিলাক আমি শুকানে ভাজি, তেলত ভাজি বা চাটনি বনাই সদায় খাই আহিছোঁ নহয়নে? অৱশ্যে গুটিবোৰ আমি কেতিয়াবা পেলাইও দিওঁ, কিন্তু এই ৰঙালাও গুটিবোৰ কেতিয়াও আপোনালোকে পেলাই নিদিব। এই গুটিবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। এই ৰঙালাও গুটি আৰু কণীৰে এটা সুন্দৰ আৰু সুস্বাদু ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে এই ৰেচিপিটো ভাল পাব। আহকচোন তেনেহ'লে ৰেচিপিটোৰ মাজলৈকে যাওঁ। মই এইখিনি ৰঙালাও গুটি লৈছোঁ। এইখিনি ৰ'দত শুকুৱাই থোৱা আছে। ৰঙালাও গুটি ঘৰত নাথাকিলে বজাৰত পেকেট হিচাপে কিনিবলৈও পোৱা যায়। গুটিখিনি এতিয়া এখন শুকান কেৰাহীত ভাজি ল'ব লাগিব। গুটিখিনি মই কেৰাহীত বাকি দিলোঁ। এনেদৰেই কিছু সময় লৰাই লৰাই গুটিখিনি ভাজি ল'ম। গুটিখিনি ভজা হয় মানে গেছত ইফালে কণীকেইটাও পাতি দিওঁ, তেতিয়া কামটো সোনকালে হ'ব নহয়নে? মই গেছত 3টা কণী উঠাই দিছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসাৰে আপোনালোকে কণী এনেদৰে বইল কৰি ল'ব। কণীকেইটা বইল হৈ থাকক, আমি ইফালে গুটি ভজা কামটো সম্পূৰ্ণ কৰি লওঁ। গুটিৰ লগতে এতিয়া শুকান জলকীয়া দুটামান দি দিছোঁ, সেইকেইটাও ৰঙালাও গুটিৰ লগতে গুড়ি কৰি ল'ম। ৰঙালাও গুটিবোৰ যেতিয়া এটা দুটাকৈ ফুটিবলৈ ধৰিব, তেতিয়াই জানিব লাগিব যে গুটিখিনি ভজা হৈয়ে গৈছে। মোৰ গুটিখিনি ফুটিছে দেখিছে নহয়, এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম। গুটিখিনি মিক্সি জাৰত দি প্ৰথমতে শুকানকৈ অকণমান গুড়ি কৰি ল'ব। তাৰপিছত লাহে লাহে অলপ পানী দি একেবাৰে মিহি এটা পেষ্ট এইখিনিৰ পৰা বনাই ল'ব। এতিয়া কণীকেইটাও হৈ গৈছে। এইকেইটা এতিয়া বাকলি গুচাই মই দুফাল দুফাল কৰি ল'ম। এতিয়া এখন কেৰাহী পাতি তেল গৰম হ'বলৈ দিছোঁ। এই তেলতে এতিয়া কণী কেইটুকুৰা ফ্ৰাই কৰি ল'ব লাগিব। তেলখিনি গৰম হৈ গৈছে। এতিয়া তেলতে কণী দি দিছোঁ। কণীখিনিত মই অকণমান হালধি আৰু অকণমান জলকীয়া গুড়ি সানি লৈছোঁ। কণী কেইটুকুৰা দিওঁতে সদায় এনেকৈ তললৈ কুহুমটো কৰি পেলাই দিব, তেতিয়া কুহুমটো এৰাই নাহে, নহ'লে কুহুমটো এৰাই আহিব। গোটেই কেইটুকুৰা কণী তললৈ কুহুমটো কৰি এনেদৰে দি দিলোঁ। এতিয়া ৰঙচুৱা হোৱালৈকে কণী কেইটুকুৰা ভাজি ল'ব লাগিব। জুইটো মিডিয়ামত ৰাখি কণী কেইটুকুৰা ভাজিব লাগিব, নহ'লে জলকীয়া গুড়ি আৰু হালধিখিনি বেছিকৈ ক'লা পৰি যাব। কণী কেইটুকুৰা ভজা হৈয়ে গৈছে, ইমানখিনি ভাজিলেই হ'ব। এতিয়া কণী কেইটুকুৰা তেলৰ পৰা উঠাই ল'ম। কণী কেইটুকুৰা উঠাই লোৱাৰ পিছত কেৰাহীত ৰৈ যোৱা তেলতে মই কাটি লোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ মিহিকৈয়ে কাটি লৈছোঁ। ইচ্ছা কৰিলে আপোনালোকে পিঁয়াজখিনি মিক্সিত গুড়ি কৰিও ল'ব পাৰে। পিঁয়াজ মই ইয়াত ডাঙৰ চাইজৰ এটা দিছোঁ। সৰু সৰু হ'লে 2টা পিঁয়াজ দিলে ভাল হ'ব। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিব লাগিব। 2 মিনিটমান সময় ভজাৰ পিছতে পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে, এতিয়া ইয়াতে দিম কুটি লোৱা বিলাহী। বিলাহীও ইয়াত মই ডাঙৰ চাইজৰ এটা দিছোঁ। এতিয়া বিলাহী গলি নোযোৱালৈকে পিঁয়াজৰ লগত বিলাহীখিনি ভাজিব লাগিব। এটা কেঁচা জলকীয়াও দি দিছোঁ ইয়াতে। এতিয়া দি দিছোঁ জোখমতে হালধি আৰু জোখমতে নিমখো এতিয়া দি দিছোঁ। নিমখ দি দিলে বিলাহীখিনি সোনকালে গলি যাব। আটাইখিনি ধুনীয়াকৈ মিলাই দিছোঁ এবাৰ। চাহ চামুচেৰে এচামুচ পিচি লোৱা নহৰু আদা দিলোঁ। বাকী বস্তুৰ লগত নহৰু আদাখিনিও ধুনীয়াকৈ মিলাই দিব লাগিব। নহৰু আদাৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। বাকী মছলাখিনিও এইখিনি সময়তে দি ল'ম। গতিকে মই প্ৰথমতে দিলোঁ সৰু চামুচেৰে এচামুচ ধনিয়া গুড়ি আৰু সৰু চামুচেৰে এচামুচ গৰম মছলা দিলোঁ। বাকী গুড়ি মছলা ইয়াত আৰু মই নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান জিৰা গুড়িও দি ল'ব পাৰে। সকলোখিনি মছলাৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি ভাজি ল'ব লাগিব। মছলাখিনি ভাজোঁতে সদায় জুইটো একেবাৰে কমাই ল'ব লাগে।
এতিয়া মোৰ এয়া মছলাখিনি ভজা হৈ গৈছে। ইয়াতে এতিয়া দিব লাগিব ৰঙালাও গুটিখিনি, যিখিনি একদম ধুনীয়াকৈ এয়া মিহিকৈ পিচি ল'লোঁ। আপোনালোকেও চাব যাতে গুটিখিনি একেবাৰে ধুনীয়াকৈ মিহি হয়। খহটা নিচিনা হৈ থাকিলে কিন্তু ভাল নালাগিব। এতিয়া আকৌ আটাইখিনি ধুনীয়াকৈ মিলাই দিম। কম জুইতে আটাইখিনি আকৌ এনেদৰে কিছু সময়ৰ বাবে ভাজি ল'ম। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি এতিয়ালৈকে চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব। কোনোবা নতুন দৰ্শকে যদি মোৰ ৰেচিপিটো চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি যাব। মোৰ এইখিনি ভজা হৈ গৈছে ইতিমধ্যে। এতিয়া ইয়াতে পানী দিব লাগে, গতিকে গুটিখিনি পিছা জাৰটোত খালি অকণমান পানী মই ইয়াত দি দিছোঁ। আৰু অকণমান পানী ইয়াত দিব লাগিব। মই ইমানকণেই পানী দিছোঁ, আপোনালোকে ইয়াতকৈ আৰু অকণমান পানী দিব পাৰিব, কিন্তু বহুত বেছি জুলীয়া নকৰিব। মই অকণমান ডাঠকৈ ৰাখিম বুলি ভাবিছোঁ। পানী দিয়াৰ পিছত ভালকৈ এটা উতল আহিবলৈ দিব লাগে, আৰু যেতিয়াই ভালকৈ উতলিব তেতিয়া ইয়াতে এনেদৰে কণী কেইটুকুৰা দি দিব লাগিব। কণী কেইটুকুৰা দিয়াৰ পিছত বেছি সময় আৰু উতলাই নাথাকিলেও হ'ব। 5 মিনিটমান সময় গেছৰ ওপৰত ৰাখিলেই এইখিনি হৈ যাব, যিহেতু আটাইখিনি বস্তু ধুনীয়াকৈ সিজিয়ে আছে। ঢাকোনখন দিও ৰাখিব পাৰে বা নিদিয়াকৈও এনেদৰে উতলাই ল'লেও হ'ব। লৰাওঁতে অকণমান সাৱধানেৰে লৰাব লাগিব, নহ'লে কুহুমবিলাক ওলাই যাব পাৰে। পাঁচ মিনিট সময় উতলা হৈ গ'ল। এতিয়া মই এইখিনি গেছ অফ কৰি দিলোঁ। মোৰ ৰন্ধা সম্পূৰ্ণ হৈ গ'ল। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। এই তৰকাৰী আপোনালোকে ভাত, ৰুটি বা পৰঠাৰ লগত পৰিৱেশন কৰিব পাৰে। খাবলৈ খুবেই সুস্বাদু আৰু স্বাস্থ্যকৰো হয়। আশা কৰিলোঁ ৰেচিপিটো আপোনালোকে ভাল পাব বুলি। আজিলৈ আহোঁ তেনেহ'লে। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ।